নমস্কাৰ ৰশ্মিস কিচেনলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি আমি বনাব লৈছো বেলৰ চৰবত। তাৰ বাবে প্ৰথমে এটা বেল এনেদৰে কটাৰীয়ে মৰিয়াই লৈছো। এতিয়া এটা গামলাত চামুচেৰে বেলখিনি উলিয়াই লম। এতিয়া বেলখিনি 2 গিলাচ পানী দি হাতে ভালদৰে মিশ্ৰণ কৰি লম। চামুচে কৰিবলৈ দিগদাৰ হয়। বেলখিনি ভালদৰে মিশ্ৰণ কৰা হৈ গ'ল। এতিয়া চাকনি এখনেৰে আমি চাকি লম। বেলখিনি চাকি হৈ গ'ল। এতিয়া এইখিনিত আমি 4 চামুচ চেনি দি দিম আৰু 1 চামুচ কলা নিমখ দি দিম। এয়া আমাৰ সুস্বাদ বেলৰ চৰবত তৈয়াৰ হৈ গ'ল। আপোনালোকৰ ঘৰত বনাই খাই চাবচোন, নিশ্চয় ভাল পাব। আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক আৰু সাবস্ক্ৰাইব কৰিব, লগতে শ্বেয়াৰো কৰি দিব। ধন্যবাদ।